Hello guys, কি খবৰ সকলোৰে আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰো খবৰ বহুতেই ভাল আৰু যিহেতু বহাগ বিহু আহি আছে সকলোকে আগতীয়াকৈ বহাগ বিহুৰ বহুত শুভকামনা জনালোঁ আৰু বিহু আহিল আমি ভাবিলোঁ বিহুৰ এটা ফটোশ্বুট কৰোঁ কেনেকুৱাকৈ ফটোশ্বুট কৰোঁ ঘৰতে কৰি ফটোশ্বুটটো সকলোবিলাক আপোনালোকক দেখাই থাকিম ভিডিঅ'টো সকলোকে চাই থাকিব আৰু মই কৰিম দুটা ফটোশ্বুট যিহেতু সকলোকে চাই থাকিব কেনেকুৱা পাই জনাব আৰু ফটোশ্বুটৰ বাবে মায়ে আনি দিলে কপৌ ফুল মই এতিয়া গৈ আছোঁ মেকআপ আৰ্টিষ্টটোক আনিবলৈ যিহেতু তাই আমাৰ গাঁৱৰে হয় বিহুৰ ফটোশ্বুট যিহেতু জাপিটো লৈ আহিলোঁ আৰু মই ফাৰ্ষ্ট এইযোৰ ড্ৰেছ পিন্ধিম আধা মেকআপ কৰা হৈ গ'ল ড্ৰেছযোৰ পিন্ধি ল'লোঁ আৰু মই এতিয়া ৰেডি হৈ গ'লোঁ আৰু এতিয়া আহিছোঁ ফটো উঠিবলৈ আৰু ইয়াতে উঠিম ফটো ইহঁতো ধৰিছে বিচাৰি আছোঁ মই Vlog. ফটো কেইটামান উঠিলোঁ আৰু সৰুকৈ এটা ভিডিঅ' বনালোঁ আৰু মই ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু মই এতিয়া পিন্ধিলোঁ বিহুৰ ড্ৰেছ কেনেকুৱা লাগিছে আৰু এতিয়া যাওঁ ফটো উঠিবলৈ আৰু তাইও ফটো উঠি আছে বিহুৰ ড্ৰেছ পিন্ধি দেখি দিব লাগিব তুমি মই নাজানো মই নিজে মোবাইল দিব তো এইটো ঘৰ আৰু এইটো হ'ল লাষ্ট ফটো যিহেতু আন্ধাৰো হ'বৰ হ'ল এইখিনিয়ে আছিল আজিৰ ভিডিঅ' কেনে পালে ক'ব যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে